পৰিস্থিতি চিৰসুখী হোৱা জয়ন্তী কিয় আজি তুমি ইমান শান্তাকৈ পৰিছ কোৱা কিয় আজি তুমি ইমান স্মিত ৰাতি হৈ পৰিছা হে সৃষ্টিকৰ মোৰ দুখৰ কাহিনী কি জনা নিয়ন্তৰ আজ্ঞা অনুসৰি তেওঁৰে বিনোদনৰ বাবে এনেহে বিনোদীয় সৃষ্টি ৰচনা কৰিছিলোঁ প্ৰকৃতিৰ বুকুত অনুপম সৌন্দৰ্য ৰাখি সন্নিৱেশ কৰিছিলোঁ তাত কিন্তু আজি ধৰণীৰ সকলো সৌন্দৰ্য লুপ্ত হৈ গৈছে দুৰন্ত দানৱসকলে সত্য শৌচ দয়া ক্ষমা সকলো বিসৰ্জন দি ধৰাত উৎপীড়ন কৰিছে এই ধৰণীৰ প্ৰাণত নিয়ন্ত্ৰী অসহ্য হৈ পৰিছে এনে দুখক পাপৰ পূজা বহন কৰোঁতে আজি মই ইমান শ্ৰীহীনা প্ৰাণহীনা হৈ পৰিছোঁ ইয়াৰ যদি উচিত ব্যৱস্থা নকৰে তেন্তে ধৰণীৰ ৰক্ষাৰ উপায় নহ'ব প্ৰভু জৰাসন্ধ শিশুপাল নন্দমগ্ৰ আদি অসুৰবোৰে বলৰ দৰ্পত সিহঁতাৰাধি বংশৰ দৰে দুৰান্ত অসুৰবোৰে ঈশ্বৰত্ব চিন্তাৰ মুকলি অতি সোনকালে ইয়াৰ উপায় উদ্ভাৱন কৰিব লাগে হে বিশ্বপালক বিশ্ব নিয়ন্ত্ৰণায়ন সৃষ্টি নিৰ্মাণৰ বিধানক পালনৰ ক্ষমতাবাদী তব শুনিল আপোনাৰ নিত্যবাণী ৰচিছিল সৃষ্টি মনোমোহা প্ৰকৃতিৰ ৰূপৰ সৌন্দৰ্য ৰাখি শোভা কৰিছিল সেই সৃষ্টি আজি মানৱ আৰু দানৱৰ হাতত উদ্ভিদা জৰ্জৰিতা অতীত অত্যন্ত পাপৰ কৰিব নোৱাৰি কাৰণ জীৱনী সৌন্দৰ্য প্ৰতিভা বসুৱাদী শ্ৰীহীনা প্ৰাণবিহীনা গতিকে দুৰ্বল সেই বিশ্বপালক বিশ্ব নিয়ন্ত্ৰণায়ন নকৰে যদিহে নিজে লক্ষ্যৰ উপায় তেন্তে ধ্বংস হ'ব বিশ্ব সৃষ্টি অতি সোনকালে ধৰণীৰ দুখৰ কাহিনী শুনিছো সকলো ধৰণীৰ বুকুত মদ মত্ত দানৱাসুৰ যি অত্যাচাৰ উৎপীড়ন আৰু অত্যন্ত পাপৰ লীলা চলিব লাগিছে মই সকলো বুজিছো পৃথিৱীত যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলে তেতিয়াই মোৰে নতুন অৱতাৰৰ প্ৰয়োজন হৈ পৰে তোমাৰে দুখমোচনৰ সোনকালে উপায় কৰি সহ্য কৰা আৰু কিছুদিন ভাৰ মুক্তা প্ৰবাসীৰে সৃষ্টিৰ স্থিতি জমানাত সকলোৰে আধাৰ তুমিয়ে প্ৰভু প্ৰবীৰতা মূৰ্খজনক ৰক্ষা কৰা বিদায়ৰ ধৰ্মৰ গ্লানি বৰ্জনৰ কিৰণ আৰু অধৰ্মৰ তাণ্ডৱ লীলা তাৰ ফলত মোৰ নতুন অৱতাৰৰ প্ৰয়োজন হৈছে ধৰণীৰ ভাৰ নাশৰ কাৰণে
মই কৃষ্ণৰূপে গকুলেবৰ গৃহত জন্ম লওঁ আৰু অনন্তই বলোৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। তুমি মায়াৰ বলেৰে সেই গৰ্ভ ধৰি ৰোহিণী গৰ্ভত স্থাপন কৰিবা আৰু নিজেই যোগমায়াৰ ৰূপে যশোদাৰ গৰ্ভত জন্ম লোৱা। গকুলেবৰ দ্বাৰাই তোমাক নন্দৰ গৃহৰ পৰা সৰাই নিয়া। কংসই তোমাক শিৰত আচাৰি মাৰিবলৈ উদ্যত হওঁতেই তুমি কংসৰ হাতৰ পৰা এৰাই গৈ আকাশত আৱিৰ্ভাৱ হৈ মোৰেই অৱতাৰৰ সংকেত দি অদৃশ্য হ'বা। দেৱতা আৰু দেৱনাৰীসকলে গকুলত গোপ আৰু গোপীৰূপে জন্ম লৈ মোৰ লীলাসমূহ ৰসময় কৰি তুলিব লাগিব। আপোনাৰ নিৰ্দেশ মতে সকলো কাম কৰা হ'ব। এতিয়া মই বিদায়হে মাতিম। শুনা সৃষ্টিকৰ, মই সোনকালেই অৱতাৰ লৈ ধৰণীৰ ভাৰ মোচন কৰি এই অৱতাৰত মোৰ কৰ্মসাধনা লগৰীয়া হিচাপে দেৱতা আৰু দেৱনাৰীসকলক গকুলত গোপ আৰু গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰালো। তুমি হে প্ৰভু কমলেশ্বৰ, এই দিনটি নাৰদৰে শত সহস্ৰ কোটি প্ৰণিপাতে শৰদ্ৰমা আজি অকস্মাতে এই নাৰদৰে কিয় বা অৱস্থিত নাৰদ, আজি এটা গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে তোমাৰ আৱশ্যক হ'ল। নাৰায়ণে নাৰায়ণ, যিজনে সৰ্বজ্ঞ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান। পৃথিৱীত কি এনে পৰিস্থিতি হ'ব পাৰে যে যি পৰিস্থিতি আলোচনাৰ বাবে এই ক্ষুদ্ৰমতী নাৰদৰো আৱশ্যক হ'ব। আজি মই এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যি পৰিস্থিতিৰ আলোচনাৰ বাবে পৃথিৱীৰ খবৰ ৰাখোতা নাৰদৰো আৱশ্যক। নাৰায়ণে নাৰায়ণ, তুমিতো জানাই যে পৃথিৱীত দৈত্য দানৱ আৰু অসুৰ বিলাকৰ অশেষ পাপ কাৰ্যৰ ফলত এক অশান্ত অৱস্থাৰ সৃষ্টি হৈছে। এই সকলক সংহাৰ কৰি ধৰণীৰ ভাৰনাশৰ কাৰণে মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে। নাৰায়ণে নাৰায়ণ,
এই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হ'ল সি অতি আচৰিত কথা কব। শুনা নাৰদ, এই অৱতাৰত তোমালোক সকলো মোৰ কৰ্মসাধনাত সহায় হ'ব লাগিব। দেৱতা আৰু দেৱনাৰীসকলক বকুলত দুৰ্গত গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিছো। তুমি কিন্তু জন্ম ল'ব নালাগে। নাৰায়ণ নাৰায়ণ। তুমি সেই দৈত্য দানৱ আৰু অসুৰবিলাকক নানা মিঠা অথচ কচু কথাৰে মোৰ বিদ্ৰোহী কৰি তুলিবা, যাতে মই সিহঁতক সংহাৰ কৰিবলৈ সুবিধা পাওঁ। তাতোতকৈ তোমাৰ মহান কৰ্তব্য হ'ব মোৰ এই লীলাসমূহৰ আধ্যাত্মিক ভাৱধাৰা উত্থাপন কৰি সন্ত সাধুসকলক ভাগৱত ভক্তি প্ৰচাৰ কৰোৱা। নারায়ণ নারায়ণ। এই নারদৰ সন্দেহ হ'ল যে যি অৱতাৰতে সংসাৰৰ মুখ্য উদ্দেশ্য, সেই অৱতাৰতে দেৱনাৰীসকলৰ কিয় আৱশ্যক যাব? পুৰা নাৰদ, ভূমিভাৰ ধৰণে মোৰ প্ৰধান উদ্দেশ্য হ'ল ভৱিষ্যত নৰ সমাজে যাতে মোক ভক্তি কৰি ভৱ বন্ধন দূৰ কৰিব পাৰে, সেইবাবে মই মোৰ অনন্ত মহিমা আৰু অসীম শক্তি প্ৰকাশ কৰিব লাগিব। সেইবাবে কালিয় দমন, গোবৰ্ধন ধাৰণ, উদৰ নাৰীৰ হত্যা, বস্ত্ৰ হৰণ আদি পুৰুষ আৰু অসুবিধীয় কাৰ্য কৰি সেই সমূহৰ পৰা বিপমুক্ত হৈ মই মোৰ লীলাসমূহ ৰসময় কৰি তুলিব লাগিব। তাৰোপৰি এই ৰাসলীলাৰে প্ৰধান ঋতু কামক জয় কৰি জগতক বুজাব লাগিব যে কামটোৰ পূৰ্বস্থান অতীত। তদুপৰি এই ৰাসলীলাতে সেই ৰাম অৱতাৰৰ ইষ্টকৰণৰ কামনাও অন্তৰ্নিহিত হৈ আছে। প্ৰভু, সেই ঋষিসকলেনো কি কামনা কৰিছিল? অনুগ্ৰহ কৰি এই দাসকে এবাৰ বুজাই কওকচোন। শুনা নাৰদ, ৰাম অৱতাৰত যেতিয়া মই সীতাক লগত লৈ পিতৃ সত্য পালনৰ বাবে বনলৈ গৈছিলো, তেতিয়া সীতাই মোৰ প্ৰতি কৰা ভক্তি দেখি সেই ঋষিমুনি সকলেও তেনে সত্যামূৰ্তি কামনা কৰিছিল। এই কৃষ্ণ অৱতাৰত তেওঁলোক হ'ব গোপনাৰী আৰু মই তেওঁলোকৰ লগত কামকাৰী লীলা প্ৰকাশ কৰি তেওঁলোকৰ পূৰ্ববাঞ্ছা পূৰণ কৰিম। প্ৰভু, আপোনাৰ এই লীলাভিজ্ঞ ৰূপ আপোনাৰ অতি কৃপাতে এই নাৰদে দেখি আহিছো। কেতিয়াবা মহাপ্ৰলয় ৰুধি ধৰাৰ মাজতে মৎস্য ৰূপত, কেতিয়াবা কুৰ্ম ৰূপতে স্বপৃষ্ঠে পৃথিৱী ধাৰণ, আকৌ দেখিছো মহাবৰা ৰূপতে দন্ত ব্যৰ্থা ধৰিত্ৰী উদ্ধাৰ, আকৌ দেখিছো প্ৰভু ৰক্ত বৰ্ণ পুতি সূৰ্যসম নৰ সিংহ ৰূপতে ভক্ত প্ৰহ্লাদকে অভয়ান, আকৌ দেখিছো দেহিং ভগৱতী ভিক্ষা বুলি বামন অৱতাৰতে বলিশ্বৰণ, আকৌ দেখিছো প্ৰভু মহাতেজকাৰী ক্ষেত্ৰীয় অন্তকাৰী বিক্ৰম ৰূপতে ক্ষেত্ৰীয় দমন। এইবাৰ প্ৰভুৱে কোন ৰূপত পৃথিৱীৰ ভৱিষ্যত লীলাসমূহৰ অৱতাৰণা কৰিব, সেই লীলাভিজ্ঞৰ ৰূপ দেখুৱাই এই অভাজনকে কৃতাৰ্থ কৰক। ভক্তই মোৰ প্ৰাণ, ভক্তৰ মোৰ বাঞ্ছা মই কেতিয়াও অপূৰ্ণ নাৰাখো। তুমি মোৰ ভৱিষ্যত লীলাভিজ্ঞ ৰূপ চাব খুজিছা যেতিয়া এইয়া চোৱা।
আমি সকলো নিজ নিজ কৰ্তব্যত আত্মনিয়োগ কৰিবলৈ বোলা ভাগ ল'লো।